Hi friends, welcome to Assam Knowledge. আমি এই ভিডিওটিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম যে কোৱাৰেণ্টাইন মানে কি? কোৱাৰেণ্টাইন মানে জেইল নেকি? ইয়াৰ বিষয়ে আমি জানিম এই ভিডিওটোত। এইটো প্ৰায় 700 বছৰ আগৰ কথা। ইউৰোপত বহুত বেছিকৈ প্লেগ নামৰ এটা বেমাৰ বিয়পিছিল, যিটো নিগনিৰ পৰা বিশেষকৈ বিয়পিছিল। সেইটো টাইমত ইটালী তেতিয়া বহুত এখন সমৃদ্ধ ৰাষ্ট্ৰ আছিল আৰু সেই সময়ত যিমানখিনি বেপাৰ বাণিজ্য হৈছিল ইখন দেশৰ পৰা সিখন দেশৰ মাজত বস্তু অনা নিয়াৰ ক্ষেত্ৰত জাহাজক মেইনলি ব্যৱহাৰ কৰা হৈছিল। প্লেগ নামৰ বেমাৰটো যেতিয়া মানুহৰ পৰা মানুহলৈ ট্ৰান্সমিট হ'ব ধৰিলে, তেতিয়া গভৰ্ণমেণ্টে দেখিছিলে যে এইটো বেছিকেলি মানুহৰ থু খেকা বা হাঁচিওৱা এইবোৰৰ দিয়ে মানে বিয়পিব ধৰিছিল। গতিকে ইটালিয়ান গভৰ্ণমেণ্টে এটা কাম কৰিছিল যে যিমানখিনি মানে জাহাজ আহিছিল বেলেগ দেশৰ পৰা, সেই জাহাজখিনিক 40 দিনৰ বাবে খোলাটো বন্ধ কৰি দিলে। মানে যেতিয়া পাবহি তেতিয়াৰ পৰা মানে 40 দিনৰ পাছতহে যাতে খুলিব পাৰে জাহাজখন, সেইটোৰ বন্দোবস্ত কৰিছিল। যিহেতু জাহাজবিলাক 40 দিনৰ বাবে বন্ধ কৰি ৰখা হৈছিল, গতিকে ইয়াৰ পৰা কোৱাৰেণ্টা জিঅৰ্নি নামৰ শব্দটো উৎপত্তি হৈছিল। কোৱাৰেণ্টা মানে 40 আৰু জিঅৰ্নি মানে দিন ইন ইটালী। চ' ইয়াৰ পৰা পাছত ইংৰাজীলৈ শব্দটো আহিলে, যাক কোৱাৰেণ্টাইন নামেৰে জনা গ'ল। এতিয়া জানো আহক কোৱাৰেণ্টাইন সম্বন্ধীয় কিছুমান প্ৰশ্ন আৰু তাৰ উত্তৰ। ফাৰ্ষ্ট কুৱেশ্যন, যে কোৱাৰেণ্টাইনত কেৱল বেমাৰী মানুহেই থয় নেকি? তাৰ আনচাৰটো হৈছে নহয়। কোৱাৰেণ্টাইন শব্দৰ অৰ্থ হৈছে যে মানুহজনক অবজাৰ্ভেশ্যনত ৰখা। ধৰক কোনোবা এজন মানুহ বাহিৰৰ দেশৰ পৰা আহিলে, বিশেষকৈ কোনোবা এনেকুৱা দেশৰ পৰা য'ত অলৰেডি বহুতখিনি বেমাৰ হৈ আছে, গতিকে ইয়াত চৰকাৰৰ এইটো ৰেছপনচিবিলিটি যে মানুহজনৰ অবজাৰ্ভেশ্যনত ৰাখি তেখেতৰ গাত সেইখন দেশৰ পৰা কিছুমান বেমাৰ লাগি আহিছে নেকি তাৰ পৰীক্ষা নিৰীক্ষা কৰা। ছেফটিৰ বাবে মানুহজনক আছুতীয়াকৈ ৰখা হ'ব আৰু সেই দিনকেইটাত মানুহজনক বহুত ভাল অবজাৰ্ভেশ্যনত ৰখা হ'ব। আৰু যদি বান্ধি লোৱা সময়ৰ ভিতৰত মানুহজনৰ গাত কোনো ধৰণৰ বেমাৰে দেখা নিদিয়ে, তেতিয়া মানুহজনক যাবলৈ দিয়া হয়। 2 নম্বৰ কুৱেশ্যনটো হৈছে যে বেমাৰৰ লক্ষণ দেখিলে কোৱাৰেণ্টাইন কৰে নেকি? তাৰ উত্তৰটো হ'ল যে এইটো কেতিয়াও নহয়, কিয়নো বহুত বেমাৰৰ লক্ষণ দেখা পোৱাৰলৈকে 4 দিনৰ পৰা 10 দিনলৈকে সময় ল'ব পাৰে। আৰু যদি দেৰি কৰা হয় তেতিয়াহ'লে বহুত বেয়া অৱস্থাৰ সৃষ্টি হ'ব পাৰে। উদাহৰণস্বৰূপে ছিংগাৰ কণিকা কাপুৰৰ কথা ল'ব পাৰোঁ। সকলোৰে দৰে তেওঁকো ছেল্ফ কোৱাৰেণ্টাইনৰ বাবে কোৱা হ'ল, কিন্তু তেখেতে কোৱাৰেণ্টাইন বহুতখিনি পাৰ্টি কৰিলে, যাৰ জৰিয়তে যদি কেনেবাকৈ বিয়পিলেহেঁতেন বহুতখিনি মন্ত্ৰী বিধায়কৰলৈকে বা বহুতখিনি ডাঙৰ ডাঙৰ মানুহৰলৈকে বিয়পি গ'লহেঁতেন। থাৰ্ড কুৱেশ্যন, যে যদি কোৱাৰেণ্টাইনত বেমাৰ ধৰা পৰে তেতিয়া কি হ'ব? তেতিয়া সেই মানুহজনৰ চিকিৎসাৰ বন্দোবস্ত কৰা হয়। মানুহজনক কোনোবা স্পেচিয়েল হস্পিটেল বা কোনোবা চিকিৎসা সেৱালৈ প্ৰেৰণ কৰা হ'ব, য'ত তেখেতক আইচলেশ্যনত ৰখা হ'ব। আইচলেশ্যন মানে সকলোৰ পৰা পৃথককৈ। নেক্সট কুৱেশ্যন, যে কোৱাৰেণ্টাইন মানে ৰুমত বন্ধ কৰি থোৱা বুজায় নেকি? কোৱাৰেণ্টাইন কোনটো লেভেলত কাৰ্যকৰী কৰে সেইটো চৰকাৰ আৰু সুবিধাৰ ওপৰত নিৰ্ভৰ কৰে। কৰোনা সংক্ৰমণৰ ক্ষেত্ৰত বাহিৰৰ পৰা অহা ভাৰতীয় নাগৰিকক ছেল্ফ কোৱাৰেণ্টাইনৰ বাবে আবেদন কৰিছিল। মানে মানুহজন ঘৰত থাকক, কাৰো লগত বেছি মিলা জোলা নকৰে, আৰু যদি বেমাৰৰ লক্ষণে দেখা দিয়ে তেতিয়াহ'লে চিকিৎসকৰ ওচৰ চাপক। আৰু যিয়ে পৰিয়ালৰ লগত থাকে তেখেতসকলক কোৱা হ'ল যে তেখেতসকল ঘৰৰ কোনো মানুহৰ লগত মিলা জোলা নকৰে আৰু নিজকে এটা ৰুমত আবদ্ধ কৰি থাকক, আৰু যাতে একো শ্বেয়াৰ নকৰে, লাইক ডাইনিং টেবল হওক বা শোৱাৰ ৰুম হওক, বিচনা হওক, এক্সেট্ৰা এক্সেট্ৰা। আৰু যদি কোনোবাক চৰকাৰী ফেচিলিটিৰ দ্বাৰা কোৱাৰেণ্টাইন কৰা হৈছে, এইটো সম্ভাৱনা আছে যে মানুহজনক এটা ৰুমত ৰাখিব। আৰু যদি এনেকুৱা নহয়, কমচে কম এনেকুৱা হ'ব যে আপোনাক ইমান বেলেগৰ পৰা ইমান এটা দূৰত ৰখা হ'ব যাতে বা মানুহজনৰ পৰা বেলেগলৈ বেমাৰ নিবিয়পে। কোৱাৰেণ্টাইন কৰা মানুহজনৰ স্বাস্থ্য, পৰিষ্কাৰ পৰিচ্ছন্নতা
আৰু বিভিন্ন সুবিধাৰ সৰঞ্জাম চৰকাৰে কৰিব। কিন্তু এতিয়ালৈকে হোৱা কোৱাৰেণ্টাইন কৰা মানুহৰ পৰা জনা গৈছে যে চৰকাৰৰ পৰা যথেষ্ট সুবিধা পোৱা নাই, আৰু কিছুমানে কৈছে যে চৰকাৰৰ পৰা বহুত সুবিধা পাইছোঁ, কোৱাৰেণ্টাইনত কোনো ধৰণৰ কষ্ট পোৱা নাই। গতিকে এনেকুৱা দুই ধৰণৰ কথা আহিছে। নেক্সট কুৱেশ্যন, যে কোৱাৰেণ্টাইনৰ পৰা যদি নিজকে ফাঁকি দি বচাই লোৱা যায় তেতিয়া কি হ'ব? মনত ৰাখিব, কোৱাৰেণ্টাইন কোনো জেইল নহয়, এইটো সকলোৰে ছেফটিৰ বাবে কাৰ্যকৰী কৰা এটা নিয়ম। কিন্তু ইণ্ডিয়াত এনেকুৱা বহুতখিনি কেছ আহিছে য'ত মানুহে নিজকে কোৱাৰেণ্টাইনৰ পৰা বচাই ৰাখিলে আৰু তাৰ পৰিণতি অতি ভয়াৱহ হ'ল। ইয়াৰ চবতকৈ ডাঙৰ উদাহৰণ হ'ল কেৰেলাৰ এটা পৰিয়াল যি ইটালীৰ পৰা আহিছিল, আৰু চৰকাৰে বাৰ বাৰ অনুৰোধ কৰাৰ পাছতো তেখেতসকলে নিজৰ ট্ৰেভেল হিষ্ট্ৰী লুকুৱালে যে আমি ক'ৰ পৰাও অহা নাই, আৰু নিজকে ছেল্ফ কোৱাৰেণ্টাইনো নকৰিলে, আৰু এইদৰে তেওঁলোকে নিজৰ পৰিয়ালবৰ্গ, নিজৰ বন্ধুবৰ্গৰ লগত লগ কৰি থাকিলে, আৰু তাৰ পৰিণতি হ'ল যে তেখেতে নিজৰ ঘৰৰ 3জন সদস্যৰ উপৰিও নিজৰ সম্বন্ধীয় আৰু 4জন লোকক, টোটেল 7জন লোকক সংক্ৰমিত কৰিলে। আৰু তেখেতৰ এনেকুৱা ভুলৰ বাবে প্ৰায় 12,000 মানুহক অবজাৰ্ভেশ্যনত ৰাখিবৰ বাবে কোৱাৰেণ্টাইন কৰিবলগীয়া হ'ল। আৰু ইয়াত বহুতখিনি চৰকাৰৰ ৰিচোৰ্চৰ প্ৰয়োজন হ'ল, বা বহুতখিনি ৰিচোৰ্চ অদৰকাৰীকৈ কামত ব্যস্ত হ'বলৈ ধৰিলে। চৰকাৰে গোটেই পৰিয়ালটোৰ মুভমেণ্টখিনি ট্ৰেক কৰিব ধৰিলে, CCTV ফুটেজ পালে, আৰু এইখিনি কাম নহ'লহেঁতেন যদিহে সেই মানুহজনে নিজকে ছেল্ফ কোৱাৰেণ্টাইন কৰিলেহেঁতেন। নেক্সট কুৱেশ্যন, যে কোৱাৰেণ্টাইন উলংঘা কৰিলে আমাৰ কিবা শাস্তি হ'ব পাৰে নেকি? আৰু তাৰ আনচাৰ হৈছে যে হয়, শাস্তি হ'ব। কোৱাৰেণ্টাইন কোনো নতুন নিয়ম নহয়। এপিডেমিক ডিজিজ এক্ট 1897ৰ দ্বাৰা ভাৰত বা ইয়াৰ অধীন কোনো জেগাত যদিহে মহামাৰী বিয়পে বা বেমাৰ বিয়পাৰ চান্স আছে, তেতিয়াহ'লে চৰকাৰৰ এইটো অধিকাৰ থাকিব যে যাৰ ওপৰত এইটো বেমাৰ বিয়পিছে বুলি চৰকাৰৰ ধাৰণা হৈছে বা বিশ্বাস হৈছে, তেখেতক কোৱাৰেণ্টাইন কৰিব পাৰিব। আৰু ইয়াত আৰু এইটো কথাও উল্লেখ কৰা আছে যে মহামাৰীৰ সময়ত যদি চৰকাৰৰ কোনো নিয়ম উলংঘা কৰে তেন্তে এইটো এটা অপৰাধ হ'ব, আৰু ইয়াৰ বাবে ভাৰতীয় দণ্ডবিধি IPC 188ৰ দ্বাৰা সেইজন ব্যক্তি দণ্ডিত হ'ব। নেক্সট কুৱেশ্যন, কি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেল্ফ কোৱাৰেণ্টাইন কৰিবলৈ লকডাউনৰ ঘোষণা কৰিছিল নেকি? ঘৰত থকাটোক ছেল্ফ কোৱাৰেণ্টাইন বুলি কোৱা নহয়। মানুহৰ লগত লগ নকৰা বা কাৰো ঘৰলৈ নোযোৱা, নিজৰ ঘৰতে আবদ্ধ থকা, এইটোক একচুৱেলি ছ'চিয়েল ডিষ্টেঞ্চিং কোৱা হয়। কিছুমান জৰুৰী কাম যেনে দৰৱ অনা হওক বা গেছৰ চিলিণ্ডাৰ অনা যাওক, এইখিনি ছ'চিয়েল ডিষ্টেঞ্চিং হৈ থাকিলেও কৰিব পৰা যায়, কিন্তু ছেল্ফ কোৱাৰেণ্টাইন যদি কৰা যায় এইখিনি সুবিধা পোৱা নাযায়। আৰু যদি শক্তিৰ ফালৰ পৰা চোৱা যায়, ছ'চিয়েল ডিষ্টেঞ্চিংটো হৈছে ফাৰ্ষ্ট ষ্টেপ। ইয়াতকৈ যদি বেছি কৰে সেইটো হ'ব ছেল্ফ কোৱাৰেণ্টাইন, আৰু থাৰ্ড ষ্টেজটো হৈছে আইচলেশ্যন, য'ত মানুহজনক বিভিন্ন চিকিৎসাৰ যোগাৰ কৰা হ'ব। গতিকে আপোনালোকে গম পালে যে কৰোণা সংক্ৰমণ হ'লে জেইল নহয়, কোৱাৰেণ্টাইন কৰে, আৰু এইকাৰণে কৰে যে আপুনি আপোনাৰ লগতে গোটেই সমাজখনৰ যাতে বা দেশৰে সেৱা কৰিব পাৰে, যাৰ দ্বাৰা যদি কোনোবা এজন মানুহৰ এইটো বেমাৰ হৈছে যাতে বেলেগলৈ বিয়পিব নোৱাৰে। যদি বেমাৰ হয়, কোৱাৰেণ্টাইন পিৰিয়ডত বহুতখিনি বেছি সা সুবিধাৰ যতন লোৱা হয়, আৰু যোনে কোৱাৰেণ্টাইন নামানি ভংগ কৰিলে তেখেতসকলে পাছত পালে যে কোৱাৰেণ্টাইন ভংগ কৰি তেখেতে নিজকে ফাঁকি দিয়া নাই, অকল দেশকে ফাঁকি দিয়া নাই, আনকি নিজৰ ঘৰৰ মানুহকো ফাঁকি দিলে। এতিয়া মই বিশ্বাস কৰিছোঁ যে ইয়াৰ দ্বাৰা আপোনালোকৰ যোনখিনি কুৱেশ্যন ভাবি আছিলে কোৱাৰেণ্টাইনক লৈ, এই সকলোখিনি ক্লিয়াৰ হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু বন্ধু বান্ধৱকো জনাব এই ভিডিঅ'টিৰ দ্বাৰা তেখেতসকলো উপকৃত হ'ব। ধন্যবাদ।